নমস্কাৰ, আজি মই লৈ আহিছোঁ কাৱৈ মাছৰ লগত বইল পালেঙৰ ৰেচিপি। ইয়াত লৈছোঁ পিঁয়াজ, বিলাহী আৰু আদা নহৰু লগত জলকীয়া। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দি ইয়াত আধা চামুচ গোটা জিৰা, শুকান জলকীয়া আৰু পিঁয়াজখিনি দি অকণমান ভাজি বিলাহীখিনি আৰু কেঁচা জলকীয়া, নহৰুখিনি আৰু দি মই অলপ ভাজি ল'ম। আৰু ইয়াত মই এতিয়া আধা চামুচ হালধি, আধা চামুচ নিমখ দি ভালদৰে ভাজি ল'ম। আৰু এতিয়া ইয়াত মই আদা বটাখিনি দি লৈছোঁ আৰু ইয়াত বইল পালেংখিনিও মই একেলগে দি অলপ সময় ইয়াক মই ভাজি ল'ম। এতিয়া এইখিনি মই মিক্সিত ভালদৰে পেষ্ট কৰি ল'ম। ইয়াত মই আৰু অলপ মিঠাতেল দি বইল আলু এটা মই ইয়াত ভাজি ল'ম। আৰু বইল আলুটো অলপ ভজা হোৱাৰ পিছত পেষ্টখিনি দি লৈছোঁ। পেষ্টখিনি দিয়া হোৱাৰ পিছত অলপ সময় ভাজি ইয়াত মই 1 কাপমান গৰম পানী দি ল'ম। গৰম পানীখিনি দিয়া হোৱাৰ পিছত মাছকেইটাও মই ইয়াত দি ল'লোঁ। আৰু এইখিনি মই এতিয়া 2 মিনিটমান সময় ঢাকনি লগাই থ'ম। ঢাকনি গুচাই মই চালোঁ আঞ্জাখন হৈ গ'ল। আৰু এতিয়া মই আধা চামুচ জালুকৰ গুড়ি দি আঞ্জাখন মই নুমাই থ'ম।